ৰেখাছ কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ মৰাপাতৰ শাকৰ বৰ। তাৰ বাবে মই মৰাপাতখিনি ভালদৰে ধুই লৈ এতিয়া গাঁঠি মাৰি লৈছোঁ। এইদৰে এটা এটাকৈ গাঁঠি মাৰি ল'লোঁ। এতিয়া এটা পাত্ৰত লৈছোঁ মই বেচন, প্ৰয়োজন অনুসৰি তাত দিছোঁ নিমখ, হালধি, আধা চামুচ বেকিং পাউডাৰ, চিলি ফ্লেক্স, শুকান জলকীয়া কাটি কাটি দিলেও হয়। এতিয়া পানী দি বেটাৰটো বনাই লওঁ। এইদৰে ইমানটো জোখতেই বেটাৰটো ৰাখিলেই হ'ব। এতিয়া এটা এটাকৈ বান্ধি লোৱা মৰাপাট শাকৰ বৰবোৰ লেটিয়াই পেলাই গৰম তেলত দি গৈছোঁ। এইদৰেই মৰাপাতৰ শাকৰ বৰ ভজা হৈ গৈছে। যদিহে ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।